Hey guys, welcome back to our Siminkis vlog. আজি বনাবলৈ গৈ আছো মাছৰ বিলাহীৰ হৈতে টেঙা জোল। মই গৰম কৰি লৈছো আৰু ইয়াত দিছো মই মিঠা তেল, দুটা শুকান জলকীয়া আৰু পিয়াজ আৰু অকমান চেনি। এতিয়া মই পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। ইয়াৰ পিয়াজখিনি ৰঙচুৱা হৈ যোৱাৰ পিছত ইয়াত দিছো মই নহৰু আৰু নহৰুৰ যেটো কেঁচা গণ সেই গণটো যোৱালৈকে মই পিয়াজখিনিৰ লগত নহৰুখিনি ভাজি থাকিম। নহৰুখিনি ভজা হৈ গ'ল। এতিয়া মই দিছো ইয়াত 4টা বিলাহী। আপোনালোকে প্ৰয়োজন অনুসৰি বিলাহী দিব আৰু আপোনালোকে চেনিটো এড কৰিবই, নহলে আঞ্জাখন বহুত টেঙা টেঙা হৈ যাব। আৰু ঢাকনিখন দিয়াৰ আগতে মই ইয়াত নিমখ দি লৈছিলো, আপোনালোকে নিমখটো দি ল'ব। আৰু এয়া চাওক, এতিয়া বিলাহীখিনি অকমান সিজিছে। এতিয়া মই হেতাখনেৰে অকমান মোহাৰি দিম। মই লৰাই দিছো। এতিয়া আপোনালোকে আঞ্জাখন বনাই খাব, খুব টেষ্টি লাগে। ট্ৰাই কৰিব আৰু কেনেকুৱা পালে কমেন্টত নিশ্চয়কৈ জনাব। এতিয়া মই ঢাকনিখন লগাই দিলো। ঢাকনিখন উঠাই এতিয়া মই দিলো অকমান হালধি গুড়ি আৰু এই হালধি গুড়িখিনি আমি বিলাহীখিনিৰ লগত ভালদৰে মিক্স কৰিব লাগিব, যাতে হালধিখিনি বিলাহীখিনিৰ লগত লগ হৈ যায়। এয়া ভজা হৈ গ'ল। এয়া চাওক, এনেকুৱা ধৰণে ভাজিব আপোনালোকে। ভজা হোৱাৰ পাছত এতিয়া দিম মই ইয়াত গৰম পানী। আপোনালোকে গৰম পানী ইউজ কৰিব। আৰু কেনেকুৱা ধৰণৰ আপোনালোকে ভিডিঅ' বিচাৰে প্লিজ জনাব। আৰু ইয়াত মই এতিয়া মাছখিনি দি দিলোঁ। মই অকণমান জুলীয়া টাইপ কৰিছোঁ, তেতিয়া খাই ভাল লাগে। টেঙাৰ আঞ্জা অকণমান জুলীয়া টাইপ হ'লে। আৰু এতিয়া মই এইখিনি উতল আহিব দিলোঁ। এয়া আমাৰ মাছৰ টেঙাৰ জোল বিলাহীৰ সৈতে ৰেডি। আৰু ভিডিঅ'টি চাই যদি ভাল পায় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।